নমস্কাৰ এছিয়ান নিউজ অসম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। দিনটো বিশেষ সংগৃহীত বাতৰিৰ সৈতে মই দীপ আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে 15 আৰু 30 তাৰিখে আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোকৰ আগবঢ়োৱা হ'ব নিয়োগ বাৰ্তা। বহিৰাজ্যত আবদ্ধ লোকসকলৰ বাবে অসম চৰকাৰৰ বিশেষ ব্যৱস্থা সহায়ৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ 9622979797 8527612266 নম্বৰত কৰিব পাৰিব ফোন। মৰিয়নিত পাবজিৰ বাবে প্ৰাণ গ'ল এজন যুৱকজনে নিশা কাণত হেডফোন লগাই ঘৰৰ সমীপতে থকা ৰেলৰ আলিত বহি পাবজি খেলি আছিল। মালবাহী ট্ৰেইনৰ খুন্দাত প্ৰাণ যায় তেওঁৰ। এতিয়াও ভাৰতত কৰোণা আতংক। এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা 1072 জন। অসমত মৃত্যুৰ সংখ্যা 1 অসমত পজিটিভ কেছ এতিয়ালৈকে 41 জন। কৰোণাত আক্ৰান্ত হ'ল ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিশুষ্টিন। যোৱা জানুৱাৰীৰ পৰা ৰাছিয়াৰ প্ৰধানমন্ত্ৰী পদত থকা 54 বছৰীয়া মিখাইল মিশুষ্টিনে দেশখনৰ COVID-19ৰ বিৰুদ্ধে চলোৱা যুঁজখনত সন্মুখীন থাকি নেতৃত্ব দি আহিছিল। প্ৰথম COVID-19ৰ পেচেণ্ট প্লাজমা থেৰাপীত মহাৰাষ্ট্ৰৰ যিজন প্ৰথম COVID-19ৰ পেচেণ্ট তেওঁৰ মৃত্যু হ'ল। তেওঁক কৰা হৈছিল প্লাজমা থেৰাপী। মুখ্যমন্ত্ৰী নিৰাপত্তাত থকা NSGৰ জোৱানক কোৱাৰেণ্টাইন। পুনৰ 5 জন কৰোণা ৰোগীক চিনাক্ত। এতিয়ালৈকে অসমত কৰোণাৰ সংখ্যা 42 জনলৈ বৃদ্ধি। কৰোণা প্ৰতিৰোধী যুঁজত আগবঢ়োৱা ভাৰতৰ অৰিহণাক প্ৰশংসা আমেৰিকাৰ সাংসদৰ। আমেৰিকাৰ সাংসদগৰাকীয়ে ভাৰতক কৰিছে প্ৰশংসা। মূল কাৰণ হ'ল ভাৰতে আমেৰিকাক প্ৰদান কৰিছে বৃহৎ পৰিমাণৰ হাইড্ৰক্লৰিন ঔষধ। মাওবাৰীত মছজিদৰ সমবেত হোৱা লোকে আক্ৰমণ কৰিলে আৰক্ষীক, আহত 5 জন। আজি বিশ্ব ইণ্টাৰনেশ্যনেল ৱৰ্কাৰ ডে। মে দিৱস হিচাপে পৰিচিত শ্ৰমিক দিৱস। পূৰ্বতে কৰিব লাগিছিল শ্ৰমিকসকলে 10ৰ পৰা 12 ঘণ্টা কাম, সপ্তাহত 6 দিন। এটা বিগ ব্ৰেকিং নিউজ। লকডাউনৰ মাজতে অসমবাসীৰ বাবে এটা ডাঙৰ সুখবৰ। গেছ চিলিণ্ডাৰ ব্যাপক পৰিৱৰ্তন, দামৰ পৰিৱৰ্তন। ডিব্ৰুগড়ত 746 টকাৰ পৰিৱৰ্তে পাব 571 টকাত। হঠাৎ হ্ৰাস পালে ৰন্ধন গেছৰ দাম। আপোনালোকে স্ক্ৰীণত দেখিছে